মুখ্য কাৰ্যালয় কোকৰাঝাৰ স্থিত এই বডোফা হাউচত বৰ্তমান ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিৰ্বাচন আয়োগে জাৰি কৰা অসমত বিধানসভা আৰু লোকসভা দুয়োটা যি ডিলিমিটেশ্যন যি প্ৰক্ৰিয়া 1 জানুৱাৰী 2023 পৰা যি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ, আমি ৱেলকাম জনাইছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে উদ্যোগ লোৱা অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিলিমিটেশ্যন যি 2008 সেই 2008ৰ যি প্ৰপ'জ ড্ৰাফ্ট আছে 2001 চনৰ যি চেঞ্চাছ ডাটাটো লৈ পেলাই কৰা হৈছিল নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো জনগোষ্ঠীয়ে পোনছাতে আমি এইটো বিৰোধিতা কৰিছোঁ, আমি এইটো নাকচ কৰিছোঁ। কাৰণ 2008 চনত বৰ্তমানৰ যোনটো প্ৰপ'জ ড্ৰাফ্ট সকলোৰে হাতে হাতে আছে বা সাংবাদিক বন্ধুসকলৰ হাততো আছে, সেই ড্ৰাফ্টত 6 শিডিউল যি BTR কাউন্সিল সেই কাউন্সিলৰ অধীনত কোকৰাঝাৰ লোকসভা যি চিট আছে ভাৰত স্বাধীনৰ পৰাই আমি এই চিটটো আমি পাই আহিছোঁ। আৰু জনজাতি ৰাইজ বা জনজাতিৰ লোকসকলে ইয়াৰ মানে যিখিনি পলিটিকেল আৰু কনষ্টিটিউশ্যনেল ৰাইটছ এণ্ড প্ৰিভিলেজ এইটো আমি ইয়াত এনজয় কৰি আহিছোঁ। কিন্তু আজি তাৰিখত এই যে প্ৰপ'জ ড্ৰাফ্ট তাতে সম্পূৰ্ণভাৱে এইটো ডিৰিজাৰ্ভ কৰি পেলাই আনৰিজাৰ্ভ কেটেগৰীত ৰখা হৈছে আৰু এইটো আমি সম্পূৰ্ণ বা পোনছাতে আমি এইটো নাকচ কৰিছোঁ আৰু বিৰোধিতা কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা আমি কোনো কাৰণত ৰিজাৰ্ভেশ্যনক লৈ আমি আপোচ কৰা নহ'ব আৰু আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰোঁ। কোকৰাঝাৰ লোকসভা চিট বা এছেম্বলি চিট যিমানখিনি এই BTR 6 শিডিউল কাউন্সিলৰ অধীনত আহিব সকলো ৰিজাৰ্ভেশ্যন ইনটেক্ট থাকিব লাগিব। আৰু যোনটো ডিৰিজাৰ্ভ বা আনৰিজাৰ্ভৰ এটা এতিয়া যি প্ৰপ'জ ড্ৰাফ্টত উল্লেখ কৰা হৈছে সেইটো আমি ৰিজেক্ট কৰিছোঁ। ইতিহাসৰ বড়ো আন্দোলনৰ যি পটভূমি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি দীঘলীয়া বড়োলেণ্ড যি আন্দোলন গণতান্ত্ৰিক যি আন্দোলন আৰু ইয়াৰ মানে বিভিন্ন সময়ত BLT আৰু NDBৰ যি সশস্ত্ৰ যি সংগ্ৰাম আন্দোলন যদিও এতিয়া এইটো সমাপ্ত হ'ল, ইয়াৰ মূল কাৰণটো আছিল যে বড়োসকলৰ বা জনজাতিসকলৰ বা বড়ো চাহ চিনাকি পৰিচয় বা আমি পৰিচয়ৰ কথা। দ্বিতীয়টো হ'ল যে সাংবিধানিক আৰু ৰাজনৈতিক যি অধিকাৰৰ কথা সেই কথাটো আমি সদায় আমি নজৰ ৰাখি পেলাই বা মূল এটা ভেটি লৈ পেলাই আমি আন্দোলনত আমি নামিছিলোঁ। আৰু ইয়াৰ সেই দীঘলীয়া সময়ত এবাৰ BSc এবাৰ BTC 6 শিডিউল আৰু 6 শিডিউলৰ আধাৰতে BTR কাউন্সিল BTR এগ্ৰিমেণ্টৰ যোগেদি এইটো গঠন কৰা হ'ল। আৰু 6 শিডিউল কাউন্সিল মানে ভাৰত সংবিধানৰ অধীনত জনজাতিসকলক এটা সুকীয়া চিনাকি পৰিচয়, এটা সুকীয়া সাংবিধানিক মৰ্যাদা, সাংবিধানিক ৰক্ষা কৱচ সেইটোহে বুজায়। আৰু 6 শিডিউলত কোনো কাৰণত জনজাতিসকলে কোনো কাৰণত বঞ্চিত হোৱাটো আমি নিবিচাৰোঁ আৰু বঞ্চিত হোৱাটো আমি কোনো কাৰণত এইটো সহ্য নকৰোঁ বা আমি গ্ৰহণ নকৰোঁ। তো আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি আহ্বান জনাইছোঁ যে এই যে প্ৰপ'জ এই 2008 চনৰ যি ড্ৰাফ্ট এই ডিলিমিটেশ্যনৰ যি মানে ড্ৰাফ্ট সেই ড্ৰাফ্টটো আমি কোনো কাৰণত মানি নলওঁ। আৰু ইয়াৰ কাৰণে 6 শিডিউলত কোকৰাঝাৰ লোকসভা যি চিট আছে সেই চিটটো বাহাল থাকিব লাগিব আৰু কোনো কাৰণত এইটো আন ঠাইত নিয়াটো আমি সহ্য কৰিব নোৱাৰিম। লগতে ওদালগুৰি যি নতুনকৈ এটা লোকসভা চিট তাতে হ'বলৈ গৈ আছে তাত প্ৰপ'জ ড্ৰাফ্টত আছে সেইটো ST ৰিজাৰ্ভেশ্যন হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। বস্তুৰ ওপৰত আমি আহি থকা দিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমি কিছুমান কাৰ্যপন্থা আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। যদিহে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ কথা, আমাৰ আৱেগ অনুভূতি, আমাৰ যি ৰাইটছ এণ্ড প্ৰিভিলেজ, আমাৰ যি সাংবিধানিক আৰু ৰাজনৈতিক যি ৰক্ষা কৱচ এই কথাবিলাক যদি তেওঁলোকে যদি ইনটেক্ট নাৰাখে তেতিয়াহ'লে আমি কিছুমান কাৰ্যপন্থা আমি ল'বলৈ বাধ্য হ'ম। কিয়নো যোৱা ছেপ্টেম্বৰ মাহত নিখিল বড়ো ছাত্ৰ সন্থাৰ সজাতি দল মোৰ সৈতে আমাৰ উপসভাপতি খৰমদাও ৱাৰী, আমাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী আমি তিনিজনো গৈ পেলাই
নিৰ্বাচন আয়োগক আমি এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে ডিলিমিটেশ্যন আমি বিচাৰোঁ, কিন্তু ডিলিমিটেশ্যন কৰিবলৈ যাওঁতে 6 শিডিউলত থকা কোকৰাঝাৰ লোকসভা চিট কোনো কাৰণত আমি আনৰিজাৰ্ভ হোৱাটো আমি নিবিচাৰোঁ। সেইটো জনজাতিসকলৰ বা বড়োসকলৰ প্ৰভুত্ব ইয়াত থাকিবই লাগিব। সাংবিধানিক আৰু ৰাজনীতিক যি অধিকাৰ এইটো ইয়াত আমি সাব্যস্ত কৰিবলৈ পাবই লাগিব। এই কথাটো আমি তেখেতসকলক আমি অৱগত কৰিছোঁ আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো আমি স্মাৰকপত্ৰ প্ৰদান কৰি পেলাই আমি সেই সময়তে আমি জনাইছোঁ। তো ইয়াৰ কাৰণে আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থাই এই গোটেই বিষয়টো লৈ পেলাই বড়ো সকলৰ যিমানখিনি জাতীয় দল সংগঠন আছে সেই জাতীয় দল সংগঠন আৰু জনজাতি যিখিনি বিটিআৰ অঞ্চলত সংগঠন আছে সকলোৰ লগতে আমি আলাপ আলোচনা কৰিম, আমি মত বিনিময় কৰিম। আৰু দ্বিতীয় কথাটো হ'ল কোকৰাঝাৰ লোকসভা চিট যাতে কোনো কাৰণত আনৰিজাৰ্ভ কৰা নহয় তাৰ বাবে আমি অৱগত কৰিবলৈ আমি বিটিআৰ অঞ্চলত থকা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু অসমত থকা আঞ্চলিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক আমি তেওঁলোকৰ নেতৃবৃন্দক আমি চিঠি প্ৰেৰণ কৰিম, আমি চিঠি লিখিম। 3 নম্বৰ কথাটো হ'ল যে চিটুৱেশ্যনে যদি আমাক কম্পেল কৰে, আমাক যদি বাধ্য কৰায়, 2008 চনত আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হৈছিলোঁ। সেই সময়তে আমি বিৰোধিতা কৰিছিলোঁ আৰু বৰ্তমান যদি চিটুৱেশ্যনে কম্পেল কৰে, আমাৰ অধিকাৰ যদি খৰ্ব কৰা হয়, বঞ্চিত কৰা হয়, তেতিয়াহ'লে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ অহিংস আন্দোলন আমি কৰিবলৈ আমি বাধ্য হ'ম। আৰু এইটো আমি নিৰ্বাচন আয়োগক আজি আমি অৱগত কৰিছোঁ। আৰু 4 নম্বৰ কথাটো হ'ল যে অনুসূচিত 6 শিডিউল যি কাউন্সিল, সেই কাউন্সিলৰ সাংবিধানিক আৰু ৰাজনৈতিক যিখিনি ইয়াত প্ৰভিজন দিয়া আছে, ইয়াত ৰিজাৰ্ভেশ্যনৰ কথা ক্লিয়াৰকৈ লিখা আছে। যদিও ইয়াত নন ট্ৰাইবেলৰো অধিকাৰ আছে, সকলোৱে থাকিব পাৰে, সকলোৰে অধিকাৰ আছে, কিন্তু 6 শিডিউল মানে ট্ৰাইবেলৰ জনজাতিৰ অধিকাৰটোৱে ইয়াত মূলতঃ লিখা হৈছে। আৰু ইয়াৰ কাৰণে সেই যে সাংবিধানিক যি প্ৰভিজন সেইটো যদি বঞ্চিত কৰা হয়, এইটো যদি ভাইলেশ্যন কৰা হয়, তেতিয়াহ'লে আমি আইনগতভাৱে আমি দ্বাৰস্থ হ'বলৈ আমি বাধ্য হ'ম। এই কথাটো আমি আজি প্ৰকাশ কৰিছোঁ। ধন্যবাদ। সেইটো কোনো গ্ৰহণযোগ্য কথা নহয়। তো ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ তৰফৰ পৰাও সেই কথাটো মানে তেওঁলোকে চিন্তা কৰিব লাগিব আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ তাৰ পৰা যাতে কোনো কাৰণত বঞ্চিত নহয়। আমি যিখিনি চেঞ্চাছ মানে পপুলেশ্যন পেটাৰ্ণত আমাৰ অধিকাৰ আমি পাব লাগে, কিন্তু সেইটো কথা পাতিবলৈ যাওঁতে কিছুমানে ক'ব পাৰে যে ট্ৰাইবেলৰ জনসংখ্যা কমি গৈছে, তাৰ কাৰণে ইয়াত আনৰিজাৰ্ভ কৰা হৈছে বা ডিৰিজাৰ্ভ কৰা হৈছে। এই কথাটো আমি মানি নলওঁ। আমাৰ জেগাত আমি কোনো কম হোৱা নাই, কিন্তু আমাৰ জেগাত যদি কোনোবা সোমাই আহে, সেই জেগাটো কোনোবাই যদি কব্জা কৰি লয়, তাৰপিছত যদি ভোটাৰ লিষ্টত নাম সোমায়, তাৰপিছত যদি জনসংখ্যা যদি চেঞ্চাছ তাত ডাটা কালেকশ্যন কৰা হয়, ইয়াৰ পিছত যদি আমাক দুখ দিয়ে যে আপোনালোকৰ জনসংখ্যা কমিছে, সেই কথাটো আমি মানি নলওঁ। তেতিয়াহ'লে আমি এই জেগাটো এৰি যাব লাগিব নেকি? আমি এই জেগাত কি আমাৰ অধিকাৰ নাই নেকি? সেই কথাটো নিশ্চয় প্ৰশ্ন আহিব। আৰু ভাৰত চৰকাৰে সংবিধানৰ 6 শিডিউলৰ অধীনত আমাক এইটো প্ৰটেক্টেড এৰিয়া হিচাপে দিয়া হৈছে, 6 শিডিউল এৰিয়া হিচাপে দিয়া হৈছে। হয়, ইয়াতে নন ট্ৰাইবেলৰো অধিকাৰ আছে, যিসকলে 2003 আগত আহিছিল, কিন্তু সেই বুলি এইটো নহয় যে যোৱা 50টা বছৰত ইয়াত যথেষ্ট ইলিগেল এনফৰ্চমেণ্ট হৈছে। যোৱা 20টা বছৰত ইয়াতে যথেষ্ট বিভিন্ন প্ৰকাৰে ইয়াত মানে টৰ্চাৰ কৰা হৈছে। 6 শিডিউলটো মানে ভাইলেট কৰি পেলাই কিছুমান ইয়াতে মানে ইলিগেল এনফৰ্চমেণ্ট হৈছে। তো সেই কথাটো আমি নজৰ ৰাখি পেলাই অসম চৰকাৰক, বিটিআৰ কাউন্সিলক, মুৰব্বীসকলক আমি দাবী জনাইছোঁ যে ইয়াৰ কাৰণে এটা ভাল পলিচি ডিচিশ্যন ল'ব লাগে, যাতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত আৰু ইয়াতে আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যত দিব পাৰে। তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আজি এই প্ৰেছ মিটৰ যোগেদি আমি অসম চৰকাৰ আৰু বিটিআৰ কাউন্সিলক আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ। ইয়াত জিলা বা ছাব ডিভিজন ইউনিট, এডমিনিষ্ট্ৰেটিভ ইউনিট নতুনকৈ ইয়াত ক্ৰিয়েট নহয় বা বনাব নোৱাৰে, এই কথাটো তাত মানে বেন কৰা হৈছে বা উল্লেখ কৰা আছে। কিন্তু এতিয়ালৈকে গাইডলাইনটো ক্লিয়াৰকৈ অহা নাই। 1 তাৰিখৰ পিছত নিশ্চয় গাইডলাইন, ৰুলছ আৰু কি ছিষ্টেমত মানে ডিলিমিটেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব, ইয়াৰ কাৰণে বিতং মানে কিছু ৰুল ৰেগুলেশ্যন গাইডলাইনবিলাক আহিব। তেতিয়া আমি গম পাম যে ইয়াত এডমিনিষ্ট্ৰেটিভ ইউনিট মানে
কোনটো কোনটো কোৱা হৈছে আৰু অসমৰ ভিতৰত অসমৰ গাঁও এটা মানে প্ৰশাসনিক ব্যৱস্থাৰ অধীনত আহিব সেই প্ৰশাসনিক যিহেতু ছেটআপ আছেই সেইটো নতুন ক্ৰিয়েট কৰা বুলি আমি মানে ধৰি ল'ব নোৱাৰে নতুন মানে কি এটা প্ৰশাসনিক জিলা প্ৰশাসনিক সাব ডিভিজন বা এটা SDC প্ৰশাসনিক এৰিয়া সেইটোহে কোৱা হৈছে কিন্তু যেহেতু বৰ্তমানৰ BTR কাউন্সিল BTC মানে জন্মলগ্নৰ পৰা এতিয়া ইয়াত বাহাল আছে ইয়াত কিছুমান গাঁও সোমাব বা কিছুমান মানে এৰিয়া খাল খলনি হ'ব সেইটো লৈ এই মানে যোনটো নিৰ্বাচন আয়োগৰ ডিলিমিটেশ্যন প্ৰক্ৰিয়া তাত কোনো ক্লেছিং হ'ব নালাগে বাধা থাকিব নালাগে আমি এই কথাটোৱে আজি বুজি লৈছোঁ আৰু আহি থকা দিনত নিশ্চয় ইয়াৰ ওপৰত আমি ক্লিয়াৰ বা বিতং তথ্য ইলেকশ্যন কমিশ্যনে যেতিয়া জাৰি কৰিব তেতিয়া আমি গম পাম ধন্যবাদ